নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অতি শেহতীয়াভাৱে প্ৰকাশিত বিভিন্ন খবৰ। প্ৰথম খবৰ হৈছে লকডাউনৰ তৃতীয় পৰ্যায় আৰম্ভ। কি খোলা থাকিব এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন নিৰ্দেশনা দিছে। আহক আমি জানি লওঁ কি খোলা থাকিব। বিশেষকৈ গ্ৰীণ জোনত মেডিকেল ক্লিনিক খোলা থাকিব, পোষ্টেল এণ্ড কুৰিয়াৰ ছাৰ্ভিচ, ই-কম ছাৰ্ভিচ ইত্যাদিসমূহ খোলা থাকিব। 50% যাত্ৰীৰে বাছ চলাচল কৰিব পাৰিব। কৃষি ব্যৱস্থা, বেংক ইত্যাদিসমূহ খোলা থাকিব আৰু যিসমূহ শিক্ষানুষ্ঠান এইসমূহ বন্ধ থাকিব। আনহাতে অৰেঞ্জ জোনতো কিছু পৰিমাণে খোলা থাকিব আৰু ৰেড জোনত এই লকডাউন ব্যৱস্থা অতি কটকটীয়াভাৱে পালন কৰা হ'ব। এতিয়া আহোঁ পৰৱৰ্তী খবৰলৈ। উত্তৰ পূবৰ ৰাজ্যৰ পৰা আহিব পাৰিব অসমত। এই ক্ষেত্ৰত ছিকিমক বাদ দিয়া হৈছে। অৰ্থাৎ উত্তৰ পূবৰ ৰাজ্যসমূহত অসমৰ যিসমূহ লোক আবদ্ধ হৈ আছে সেই লোকসকলক অসম চৰকাৰে আহিবৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু এই লোকসকলৰ পৰা কোনো ধৰণৰ পাছ, কোনো ধৰণৰ ডকুমেণ্ট বিচৰা নহ'ব। তেওঁলোকে পোনপটীয়াকৈ অসমলৈ আহিব পাৰিব। কিন্তু ছিকিমৰ পৰা অহাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। আহক পৰৱৰ্তী খবৰলৈ আগবাঢ়ো। অসমৰ বহিৰাজ্যত থকা লোকসকলৰ বাবে সুখবৰ। অসম চৰকাৰে যোৱাকালি এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই হেল্পলাইন নম্বৰত মিছ কল দিয়াৰ 48 ঘণ্টাৰ ভিতৰত আপোনালোকে এটা লিংক পাব আৰু সেই লিংকত গৈ এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাৰপিছতে আপোনালোকক বিশেষ ব্যৱস্থাৰ জৰিয়তে অসমলৈ অনাৰ ব্যৱস্থা কৰা হ'ব। এই কথা স্বাস্থ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত ঘোষণা কৰিছে। নতুন হেল্পলাইন নম্বৰটো হৈছে 7428159966। আহক পৰৱৰ্তী খবৰলৈ আগবাঢ়ো। অসমৰ গাহৰিসমূহ আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে বুলি নিশ্চিত কৰা হৈছে। এই তথ্য প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই কালি এখন সংবাদমেলত। ভূপালৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিবৰ বাবে আমাৰ গাহৰিসমূহৰ বিভিন্ন নমুনা পঠিওৱা হৈছিল আৰু অৱশেষত সেই নমুনাৰ তথ্য কালি ৰাজহুৱা কৰিছে আৰু এই তথ্যত প্ৰকাশ পাইছে যে অসমৰ গাহৰিসমূহ আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে। এই ৰোগৰ এটা ভয়াৱহ দিশ হৈছে যে এই ৰোগৰ বৰ্তমানলৈকে কোনো ঔষধ বা মেডিচিন আৱিষ্কাৰ হোৱা নাই। এই ক্ষেত্ৰত গাহৰি পালকসকল অত্যন্ত সাৱধান হ'ব লাগিব। আজিৰ বাবে ইমানখিনিয়ে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিখিনি খবৰ দিলোঁ সেই খবৰখিনি বেলেগৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।